লক্ষ্যজিৎ বৈৰাগীত গায়ন তেখেতে এটা টপামূৰৰ সৈতে আমাৰ সৈতে বগাবলৈ আহিছে তেখেতে হাতখন দিছে কিন্তু মই আগবঢ়োৱা নাই সহায় কৰিবলৈ বাকী সেয়া আৰু দেখিবলৈ পাইছে এইটো আহি গ'ল আপোনালোকক আজি এটা নতুন ইউনিক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ তো আজি আমি আহিছোঁ এখন ৰিজৰ্টলৈ যিখনৰ নাম হৈছে সিমাং তো এখন নতুনকৈ খুলিছে কনষ্ট্ৰাকশ্যন হৈ আছে তথাপিতো আপোনালোকক দেখুৱাম বুলি আগবাঢ়ি আহিলোঁ তো আহক বন্ধুসকল আমি গেটখন খোলাই আছে কিন্তু মই মাৰি দিছোঁ হ'লেও গেটখন মাৰিলোঁ মাৰ খোৱা নাই ৰ'ব গেটখন আমি গেটখন মাৰিলোঁ মাৰি পেলাই আমি আগবাঢ়ি আহিলোঁ আপোনালোকে ইয়াৰ পৰা ভিউটো দেখা পাইছে চাগে হয়নে কিমান সুন্দৰ প্লেচ ধুনীয়া ধুনীয়া ঘৰ বনোৱা আছে এনেকৈ খেতিৰ মাজত তো আপোনালোকে খুব গছজোপাতে এটা দেখিবলৈ পাব কি বুলি কয় এইটো চাংঘৰ মানে টুকুৰা চৰাই বাঁহ যেনেকৈ আপোনালোকে দেখে হয়নে তেনেকুৱা টুকুৰা চৰাই বাঁহ দৰে এটা ঘৰ দেখিবলৈ পাব আৰু তাৰ ওপৰত আমি উঠিম বাৰু আপোনালোকক মই দেখাম বহুত মানে ইণ্টাৰেষ্টিং লাগে সেই ঘৰটোৰ ভিতৰত তো আপোনালোকক আমি ছাইড ভিউটো দেখুৱাই আছোঁ এনেকুৱা হৈছে তেনেকুৱা হৈছে চ' চাই থাকক আগবাঢ়ি গৈ আছোঁ তো অকল এই আচলতে যোনখন ৰিজৰ্ট হয়নে সিমাং এইখন আছে আপোনালোকৰ বৰবাৰীত যিটো আমাৰ নগাঁও ডিষ্ট্ৰিক্টত পৰে তো আপোনালোকে য'ৰেই হওক আপোনালোকে আহিব পাৰে বহুত সুন্দৰ ৰিজৰ্ট হয় নতুনকৈ বনাই আছে মই আপোনালোকক প্ৰত্যেকটো ইচ এণ্ড এভৰি জেগা দেখুৱাম সুন্দৰ বস্তুবিলাক দেখুৱাম য'ত ৰং কৰা আছে কিবাকিবি চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টৰলৈকে আহক বন্ধুসকল আপোনালোকে দেখা পাইছে এনেকুৱা এটা ঘৰ এইটো বান্দৰ নিচিনা ইহঁত বগাই আছে ওপৰত উঠিবলৈ ওপৰৰ পৰা এটা সুন্দৰ ভিউ আহে মই আপোনালোকক দেখুৱাম পিছত তো আপোনালোকে গছজোপা দেখিছে এইটো হাত বাউলি দি আছে এয়া বান্ধৱসকল এয়া হৈছে আমাৰ বাহনকেইখন আৰু এইপিনে আপোনালোকক প্ৰত্যেকটো ভিউ মই দেখাই আছোঁ এইটো কিবা হাত মেলি আছে কিয় নাজানো মই এইখন লোক তাকে আহক আপোনালোকক মই দেখুৱাই আছোঁ এইটো কিহৰ ঘৰ মই এতিয়ালৈকে যোৱা নাই বাৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিম বাকী আহিছে এয়া পূজা পানীৰ টেপ আৰু আপোনালোকক এয়া গোটেই ভিউটো দেখাই আছোঁ চাওক কিমান সুন্দৰ আপোনালোকে এইপিনৰ পৰা ভিউটো দেখাইছোঁ এইটো এনেকুৱা এটা ধুনীয়া মাটিৰ ঘৰো আছে ইয়াত বাকী গছজোপাত দেখিছে কিমান ধুনীয়াভাৱে ৰং কৰা আছে বা আপোনালোকে ইয়াত দেখিবলৈ পাইছে হাঁহ চাহ আছে এই পানীখিনিত বাৰু বাকী কিবা এখন নাৱৰ দৰে মানে আমাৰ ভুৰ বুলি যোনটো কয় তেনেকুৱা এখন বনোৱাও আছে বাকী ইয়াত ধুনীয়া লাগিছে দেখিবলৈ পাইছে ৰং কৰা ঘৰবোৰৰ মাজতে দলং এখন আছে মই আপোনালোকক সেইপিনে গৈ দেখাই আছোঁ বাৰু তো আপোনালোকে ইয়াৰ ভিতৰতো আছে কিবাকিবি নতুনকৈ বনাই আছে ন সেইকাৰণে বস্তুবোৰ এনেকুৱা হৈছে কমপ্লিট হোৱাগৈ নাই বাকী এনেকুৱা এটা ধুনীয়া ৰাস্তা আছে তো ৰাস্তাটোৰেও আপোনালোকে গ'লে দেখিবলৈ পাব এনেকুৱা সেইপিনেও ঘৰ আছে একোটোতো মই দেখুৱালোৱে বাৰু তাৰ ওপৰত উঠিও দেখুৱাম এয়া হৈছে আপোনাৰ তাতো এটা মানুহ থকা ঘৰ বাকী এয়া সোমালে ধৰিব পাৰিব এখন গেটেদি ধুনীয়া বনোৱা আছে এইখন এটা ঘৰ হয় এইপিনেও এটা ঘৰ আছে দেখিছে কিমান ধুনীয়া ঘৰ এই ৰং কৰা আছে হাঁহ আছে বাকী মই গৈ আছোঁ ব'লক আপোনালোকক দেখাই আছোঁ ইয়াত ধুনীয়াকৈ বহিবলৈ পাৰি ইয়াত আপোনালোকক বহিবলৈ দিয়া আছে গছ এজোপা আছে বহিব পাৰে এনেকৈ ইয়াত বহি এইটো ধুনীয়া এটা ভিউ ল'ব পাৰে বা আপুনি এইখনতো বহি চাব পাৰে তো আপোনালোকক দেখাই দিছোঁ ইয়াত বহি চাওক কিমান ধুনীয়াকৈ এটা ভিউ আহিছে হয়নে এটা পুৰা নেচাৰেল ভিউ হয় আপুনি সন্ধিয়া টাইমত আহি ইয়াত বহিব প্ৰাকৃতিক পৰিৱেশ বহুত মনোৰমভাৱে উপভোগ কৰিব পাৰিব তো আছে আপোনালোকে এইপিনে দেখুৱাই আছোঁ মই গৈ আছোঁ আগপিনলৈ আপোনালোকক দেখুৱাই আছোঁ সেইপিনে আমি পাই গ'লোহি এইখিনি শাৰী আহি বেছি এতিয়ালৈকে বনাই আছে ডাঙৰ হোৱাগৈ নাই বাৰু সেইখন এখন তেনেকুৱা ভূৰৰ দৰে হ'ব পাৰে মোৰ মতে মই গ'লেহে গম পাব ওচৰলৈ বাকী এইটো এটা ধুনীয়া ঘৰ দেখিছে কিমান ৰং কৰা এই ঘৰটো বৰ্তমান তলা মৰা আছে হয়তো এইটো আপোনালোকে তলাটো দেখিবলৈ পাইছে হয়তো সোমাব পাৰিলে মই জনাম বাৰু আপোনালোকক হ'লেও আপোনালোকে চাওক ধুনীয়া গছ নেচাৰেল পৰিৱেশ এয়াই ইয়াতো ধুনীয়াকৈ বহিব পাৰে আপুনি ইয়াত বহিলে আপুনি পৰিৱেশটো এনেকুৱা পাব এটা সুন্দৰ নেচাৰেল পৰিৱেশ ভাগৰ লাগিছে অৱশ্যে মোৰ আপুনি সেইকাৰণে মাতটো চাগে এনেকুৱা অনুভৱ কৰিছে খনৰ পৰা ওলাই আমি আগবাঢ়োঁ এইপিনে যাওঁ হয় কাজু ফটো নুঠালে আমাক ওপৰ ইয়াত এটা সুন্দৰ ঘৰ আছে ধুনীয়া সেই ঘৰটোতে উঠি চাওঁগৈ আহক আমি সেইপিনেও তিনিটা ঘৰ আছে হয়তো আপোনালোকে পিছত আহিলে দেখা পাব তো এই ঘৰটো চাওক কিমান সুন্দৰ
তো মই আপোনালোকক দেখাই আছোঁ তো ঘৰটো দিয়াটো তলা এটা মাৰা আছে খুলি নিদিব চাগে নতুনকৈ যিহেতু বনাই আছে তো ইয়াৰ পৰা ভিউটো আহে এনেকুৱা তো নমস্কাৰ বন্ধুসকল আপোনালোকে দেখা পালে যে আমি ওপৰ পাই গ'লোহি এইখনেৰে বগাই বগাই বহুত কষ্ট হ'ল চেণ্ডেলযোৰ খুলি আহিলোঁ তথাপিও বহুত কষ্ট হ'ল বাকী আপোনালোকে যদি চাই ওপৰ পাই এনেকুৱা ভিউ দেখাব পাব আৰু আপোনালোকে দেখা পাইছে হৈ এটা ঘৰ ৰ'ব মই ভালদৰে আপোনালোকক দেখুৱাই আছোঁ আৰু যদি আপোনালোকে মোৰ বন্ধুবৰ্গক চাই তেনেহ'লে দেখা পাব এয়া বিদ্যা সিং এণ্টি ঋতুপৰ্ণ বৈৰাগী কষ্টমণি বৈৰাগী ককাই ভাই নহয় হ'লেও উপায়টো ছেইম বাকী আপোনালোকক মই বেলেগ এখন খিৰিকীৰে ভিউটো দেখাই আছোঁ এয়া আপোনালোকে দেখা পাইছে কেনেকুৱা সুন্দৰ সুন্দৰ ওপৰৰ পৰা ভিউ আহিছে ঘৰকেইটা আহিছে কিমান ধুনীয়া ধুনীয়া গছ আছে সুন্দৰ পৰিৱেশ এটা শান্ত পৰিৱেশ আৰু নেচাৰেল পৰিৱেশ আপোনালোকে আহিব পাৰে বাকী এয়া দেখিছে ধান মেলি থৈছে হয়তো এয়া ধানেদিয়ে পিছত বিৰিয়ানী বনাই আমাক খুৱাব পাৰে বাকী এয়া অলপ অলপ পানী কমি আছে বৰষুণ দি আছে পানী ভৰি যাব পুখুৰীবোৰত বাকী আপোনালোকে হৈ অলপ দূৰলৈ চালে পাহাৰখন দেখা পাৰে হয়তো এখন চাপানলা পাহাৰ হ'ব পাৰে বা কন্দলি পাহাৰ আই ডোণ্ট ন' বাকী আপুনি এয়া এটা সুন্দৰ পৰিৱেশ ওপৰৰ পৰা দেখি আছে এয়া লাইট লগোৱা আছে কেমেৰা লগোৱা আছে বহুত সুন্দৰ সুন্দৰ বস্তু লগোৱা আছে আৰু এইখন বৰ্তমান বনাইহে আছে কমপ্লিট হোৱাগৈ নাই তো আপোনালোকক এয়াই আৰু দেখুৱাম বাৰু মই ৰ'ব ধৈৰ্য ধৰক আপোনালোকে মোক চাই এটা চাংঘৰৰ ওপৰত দেখিবলৈ পাব এটা এইটো চাংঘৰ হয় বহুত কষ্টৰে বগাই আহিলোঁ জখলাখন মই আপোনালোকক দেখুৱাইছিলোঁ এয়া মোৰ বন্ধুবৰ্গ মোবাইলত ব্যস্ত হেডফোন লগাই এয়া এজন মোবাইলত এয়া বিদ্যাই নেচাৰেল পৰিৱেশ উপভোগ কৰি আছে এয়া হাইটো দিছে কিন্তু মাথাটোহে আহিছে বাকী ঠিকে আছে বাকী আৰু এটা মই আপোনালোকক এইপিনে দেখুৱাই দিছোঁ এইটো চাওক বাগান এখন কিমান সুন্দৰ ইয়াৰ তলত কনষ্ট্ৰাকশ্যনৰ কাম এতিয়াও কৰি আছে কেমেৰাত ভাল নাহিব পাৰে ফাল্টু মোবাইল ঠিকে আছে নমস্কাৰ বন্ধুসকল বহুত ভাল লাগিছে এই চাংঘৰটোৰ ওপৰত আৰু তললৈ চালে দেখা পাব এই জখলাখন হয়তো দেখি যোৱা পাৰিছে নাই মই নাজানো কিন্তু বহুত ভয় লাগিছে এইখনলৈ নামিবলৈ দেখিছে ঘামি জমি গৈছোঁ ক'লা মলা হৈ গৈছোঁ এই কোনো কথা নাই কিন্তু আহি মজা লাগিছে আপোনালোকে আহিব চিমাং ৰুৰেল এগ্ৰ টুৰিজম এইখন আছে আপোনাৰ বৰবাৰী অ'কে মই লোকেশ্যন দি দিম তলত গানটো মুচি দিছোঁ ঠিকে আছে বাকী ঠিকে আছে লগ পাম আহিব ইয়াত আমি ইয়াৰে বাসিন্দা ধন্যবাদ যদি চাই এই লুংলুঙীয়া বাটটোৱে আপুনি গেটখন দেখা পাব কিন্তু দেখুৱাম মই আৰম্ভণিতে যেন দেখুৱাইছিলোঁ সেই গেটখনেই হয় বাকী ইয়াৰ কিমান এটা নেচাৰেল পৰিৱেশ সুন্দৰ গছ গছনি আছে সুন্দৰ সুন্দৰ ৰং কৰা ঘৰ আছে সুন্দৰ সুন্দৰ বেঞ্চ আছে বা আমি এনেকুৱা এটা চাংঘৰত বগাই আছোঁ উঠি আছোঁ যিটো আপোনালোকে বহুত ওপৰৰ পৰা এটা বহুত সুন্দৰ ভিউ আহে তাৰ পৰা বাকী আপোনালোকে দেখা পাব এনেধৰণৰ সুন্দৰ সুন্দৰ প্লেচবিলাক তো আপোনালোকে মই দেখাম আৰু দেখাম এইখনৰ বিষয়ে আপোনালোকে আহিব নতুনকৈ খুলিছে ভাল পাব আপোনালোকে ইয়াৰ পৰা মন কৰিলে দেখা পাব যে আমাৰ বন্ধু বান্ধৱীসকল পাই গ'লহি অথনিৰ পৰা অপেক্ষা কৰি থকা এয়া হাতখন লাগি দিয়া লক্ষ্য এয়া হাঁহি দিছা বঢ়িয়া বঢ়িয়া এয়া পাই গ'লহি বহুত টাইমৰ পৰা অপেক্ষা কৰি আছিলোঁ এয়া মুখত এটা হাঁহি লৈ হাতেদি দুটা আঙুলি দাঙি এই আমি য'ত ৰখাইছিলোঁ স্কুটি ততে থৈ দিলেহি আহি বাকী হয় আৰু দুজন আহিছে ধৰিব পাৰিছোঁ মই য়েছ সেয়া এজন হৈছে মানস এজন হৈছে ময়ূৰ এজন হৈছে চিন্তু মাস্ক পিন্ধি থকাজন এজন হৈছে লক্ষ্য যিখন চুলিটো অলপ টপা ঠিকে আছে আমি এনেদৰে বগাইছিলোঁ তেখেতে আধা বাটতে ভয় খাই ৰৈ গৈছে থমকি গৈছে তথাপিতো নাজানো কেনে হয় আহিছে বান্দৰৰ নিচিনা এজন দাদলি আছে ময়ূৰ পাঠক লক্ষ্যজিৎ বৈৰাগীত চৰি গায়ন তেখেতে এটা টপা মূৰৰ সৈতে আমাৰ সৈতে বগাবলৈ আহিছে তেখেতে হাতখন দিছে কিন্তু মই আগবঢ়োৱা নাই সহায় কৰিবলৈ বাকী সেয়া আৰু দেখিবলৈ পাইছে এইটো আহি গ'ল দেখিবলৈ এইটো এটা দেখিবলৈ পাইছে আহি গৈছে হয়তো এটা আহিছে ফটো উঠি এই হাতখন দাঙি দিছে কিয় দাঙিছে আই ডোণ্ট ন' চাপ কৰা ঘৰটো দেখুৱাই দিওঁ কিমান সুন্দৰভাৱে বনাইছে বাঁহেদি এনেকৈ কৰিলে দেখা পায় তো আহক